নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ মোৰ 25 নম্বৰ ভোট চেণ্টাৰ মামৰা সমষ্টিৰ মৰাণ কলেজত ভোটটো প্ৰদান কৰিছোঁ আৰু বতৰ ভাল ফৰকাল আৰু আজি ৰাইজ পুৱাৰে পৰা শাৰী পাতিছেহি ভোট প্ৰদান কৰিবৰ কাৰণে। গতিকে মই সকলো ভোটদাতাক শুভেচ্ছা জনাইছোঁ। ভোট দিয়াটো গণতান্ত্ৰিক দেশৰ নাগৰিকৰ এটা মৌলিক দায়িত্ব আৰু গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী হ'ব লাগে আৰু প্ৰত্যেকে ইয়াত পাৰ্টিচিপেট কৰিব লাগে। মই আজি ইয়াত মৰাণত পুৱা 6 বজাৰ পৰাই লাইন পৰাতে পুৰুষ মহিলা আটাইকে শুভেচ্ছা জনাইছোঁ আৰু আমি ভাবোঁ শান্তি শৃংখলাভাৱে আজি ভোট গ্ৰহণ অনুষ্ঠিত হৈ যাব আৰু ইয়াত অভিলেখ সংখ্যক ভোট হ'ব। আমি 90% পুলিং হয়ে প্ৰায় এই চেণ্টাৰত 25-26 মৰাণ মহাবিদ্যালয় ভোট কেন্দ্ৰত এইবাৰো তেনেকুৱা ধৰণে ভোট পুলিং হ'ব। গতিকেলৈ ইয়াত শুভেচ্ছা জনাইছোঁ আৰু ভোট নিশ্চয় ভাৰতীয় জনতা পাৰ্টিৰ পক্ষতে পৰিব। যিটো দেখিছোঁ মুখত হাঁহি সময় অহাৰ লগে লগে ৰাইজৰ মুখত হাঁহি প্ৰত্যেকে শুভেচ্ছা দিছে, কাৰণ তেওঁলোকৰ কিবা সমৰ্থন থাকিলে এই ছিগনেলটো দিয়ে। সেই ছিগনেলৰ পৰাই গম পাইছোঁ যে গোটেই ইয়াত যিমান ৰাইজ আছে প্ৰত্যেকে বিজেপিতে ভোট দিব পৰিৱৰ্তনৰ উন্নয়নৰ স্বাৰ্থত নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিবৰ কাৰণে। আৰু আমাৰ তপন কুমাৰ গগৈ অভিলেখ সংখ্যক ভোটত জয়ী হ'ব মামৰা সমষ্টি, এই কথাটো স্পষ্ট। যোৱাকালিও প্ৰায় এখন গাঁও চেপনত সংখ্যালঘু যাক আমি কওঁ বিজেপি বিৰোধী বুলি মুছলমান সম্প্ৰদায়ৰ মানুহ এঘৰ নোহোৱাকৈ যোগদান হৈছে। তাৰ আগতো যোগদান হৈছে 365, কালি 200 ঘৰ, গতিকে এঘৰো নাইকিয়াকৈ তাত যোগদান হৈছে। গতিকে এনেকুৱাবিলাক কথাত আমাৰ এইবাৰ আমি বেছি ভোট যে পাম ইয়াৰ ছিগনেল সেইবিলাকৰ পৰাই আমি ক'ব পাৰোঁ।